Total poly bubble and item wonderful night. It was what lucky to do the one who are এইটো যে কিবা ফচিছিলে চাহটা এইবিলাক ফচিছে দেখিছ না এইটো লাগি গৈছিলে দেখিছ না মালটো যে ফচি গৈছিলে জয়েন হৈ গৈছিলে না বাঁচা হলে পাৰিলে এই বস্তুটা চাও কাটি চালে গম পাব এই জীবা পিছতে আছে মানে মৰিব আমাৰ মানুহ সব ও টানিব পৰা এই চক এই পুৰা ভিতৰে বহুত আছে হৈ গ'ল তাৰ ভিতৰে জীৱাখন ভাল হৈ গ'ল জীৱান পুৰা হৈ আছে ফুলি আছে গিলি আছে জীৱান পুৰা গিলি আছে ভেউ আছে ভেউ পুকটা মানে উঠাই দিম না ভাল তাহলে না লাগে ও ইয়াতে দিন কেনেকৈ মৰিলে গম খবৰ আমি ৰাতিপুৱা গম পাওঁ যে এই নাহৰজানৰ ওচৰত এটা হাতী এটা মৰি থকা প্ৰায় আছে বুলি আমি লগে লগে আহোঁ স্পটত এটা দঁতাল হাতী মৰি থকা পাওঁ বয়স প্ৰায় 12-13 বছৰমানৰ ভিতৰত হ'ব হাতীটো এতিয়া ইনভেষ্টিগেশ্যন আমি এনেই ওপৰকৈ চাই আমি ক'তো তেনেকুৱা জখম পোৱা নাই কিন্তু এতিয়া যেতিয়া ডক্টৰ আহিলে ভেটেৰিনেৰী ডক্টৰ আহিছে হাতীটো ভালকৈ চাওঁ তেওঁ হাতীটো জিভাৰ পৰা বা মুখত আৰু কাণত পোক ওলাই থকা দেখিছোঁ হয়তো আগতে জখম হৈ থকা যেন অনুভৱ হয় হাতীটো ইয়াৰ আগতে এনেকুৱা এটা মানে কাৰেণ্টত লাগি মৰা হাতী এতিয়া খুব ৰিচেণ্ট ইয়াত নাই আজি বহুত বছৰ আগতে এবাৰ কাৰেণ্টত মৰিছে বুলি গম পাওঁ কিন্তু আজি 5-6 বছৰৰ পৰা তেনেকুৱা ইনচিডেণ্ট ইয়াত হোৱা নাই মানে হাতীটো মানে কিবা বেমাৰ হৈ আছিলে হাতীৰ বেমাৰ যেন অনুভৱ হয় পোক হৈছে তেওঁ জিভাৰ পৰা মুখৰ ভিতৰৰ পৰা পোক ওলাই আহিছে কাণেদি পোক ওলাইছে আৰু অলপ গোন্ধও ওলাইছে মৰাটোৱে ৰাতিৰ ভিতৰত হাতীটো মৰিছে কিন্তু তেওঁ জখম হৈ থকা দিন হৈছে গতিকে সেই ভাগেই তেওঁ ঢুকাইছে বুলি আমি অনুভৱ কৰোঁ হাতীটো ডক্টৰ পষ্টমৰ্টেম কৰিব আমি চাম তাৰপাছতে আমি ইয়াতে মানে তেওঁক মাটিত দি থোৱাৰ ব্যৱস্থা কৰিম পোক ওলাইছে দেখিছোঁ আমি দেখি পাইছোঁ পোক ওলোৱাটো কেতিয়াবা পোক ওলোৱা কাৰণটো জানিবলৈ আকৌ আমি সেইটো ইনচিশ্যন কৰিব লাগিব সেই জেগাটো কমপ্লিটলি চাব লাগিব ফ্ৰেছ মাংসটো কেতিয়াবা পোক ওলাব পাৰে মেবি কিন্তু নহ'বও পাৰে জিভাখন ক'লা পৰাৰ কাৰণটো কেতিয়াবা এই কাৰেণ্টৰ চক লাগিলেতো ক'লা পৰিব পাৰে কাৰণ এইটো হিমৰেজ বুলি কয় নহ'বও পাৰে সেইকাৰণে গোটেই এৰিয়াটো আমি কাটি মেলি চাম কাটি মেলি চোৱাৰ পাছতে আৰু পোক বুলি ক'লে অলপ গোন্ধ ওলাইছে বাৰু পোক বুলি ক'লে গেলিবও লাগিব এতিয়া বাহিৰৰ পৰা অভাৰঅল আমি দেখা নাই গেলি থকাটো কাটিলেহে গম পাম সেইকাৰণে পষ্টমৰ্টেম ৰিপৰ্ট হোৱাৰ পাছতে মই ফাইনেল কিবা এটা ক'ব পাৰিম